আমাৰ এই আমাৰ উদ্দেশ্যটো সেই উদ্দেশ্যটো আমি সকলোৱে পেন বুদ্ধিৰ পৰা আৰম্ভ কৰি আঠটা মৰ্যাদাৰ নেতৃত্ব দিয়া কাৰ্যকৰ্তাসকলে এই কথাটো আমি গুৰুত্ব সহকাৰে ল'বই লাগিব। কাৰণ এবছৰ নাই 2024 যিটো লোকসভা নিৰ্বাচন MP ইলেকশ্যন আহি আছে, আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান এইটো নহয় যে আমি কি হাৰি যাম নেকি, মোদী চৰকাৰ নহ'ব নেকি, সেইটো নহয় প্ৰত্যাহ্বান। চেলেঞ্জ সেইটো নহয়, চেলেঞ্জটো হৈছে আপকি বাত ৰাষ্ট্ৰ কি পাপ। বৰ্তমান যে মই সাংসদ হৈছো, ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ কেইজন আছে আপোনালোকে জানে নে নাজানে? নিশ্চয় জানে। 303 ইয়াত সংগ্ৰামবিলাকে যে ধৰে জীৱনটো বহুত পাৱাৰফুল হাতী দিয়ে, কিন্তু ইয়াতকৈ 24 মিনিটত আম চাৰিলে এতিয়া এই 303 যুগ নহয়, এইটো দ্বিতীয় নহয়, প্ৰথম বিশ্বযুদ্ধত যেতিয়া ব্যৱহাৰ কৰিছিল, দ্বিতীয় বিশ্বযুদ্ধত ইমান ব্যৱহাৰ কৰা নাই 303। এতিয়াতো ডিজিটেল ইণ্ডিয়া বনালে আমাৰ মোদীজিয়ে, নহয় জানো? গতিকে এইবাৰ যুদ্ধটো অলপ বেলেগ হয়। গতিকে 400 পাৰ হ'ব লাগে। ভাৰতীয় জনতা পাৰ্টিৰ MP সংখ্যা 400তকৈ অধিক হ'ব লাগে। এই টাৰ্গেট লৈ পেলাই এই 30 দিনীয়া কাৰ্যসূচীটো ৰখা হৈছে। আমি সকলোৱে মনত ৰাখিব লাগে। আৰু কিয় আমি সকলোৱে জানে এই 9টা বছৰ কি হোৱা নাই। যোৱা 70 বছৰত কৰিব নোৱাৰা কাম এই 9 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰি দেখুৱাইছে। আৰু তেখেতৰ সবল নেতৃত্বত এইবোৰ লিডাৰশ্বিপত কি হোৱা নাই। তেওঁ প্ৰধানমন্ত্ৰী হৈয়ে প্ৰথম আটাইতকৈ সৰু কথাই চিন্তা কৰিছিল। মানুহে আহিছিলে তেতিয়া ৰিপৰ্টাৰ জurnalistবিলাকে সুধিছে, আপুনি প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে কি প্ৰথম পদক্ষেপ কি ল'ব, আপোনাৰ প্ৰথম আঁচনি কি ল'ব? বহুতে ভাবিছে মোদীজিটো হেও গুজৰাটত চিফ মিনিষ্টাৰ কেইবাৰ হৈছে, 5বাৰ না 7বাৰ, 3বাৰ হৈছে। গতিকে তেওঁৰ চিন্তাধাৰা মানে বহুতো ডাঙৰ আঁচনি তেওঁ ঘোষণা কৰিব বুলি ভাবিছিল, কিন্তু কৰা নাই। তেওঁ কৰিছে প্ৰথম ইণ্ডিভিজুৱেল হাউচ হোল্ড লেট্ৰিন, এই সৰু 12,000 কৰে নেকি, 12,000। এই 12,000 আঁচনিৰ পৰা তেওঁ আৰম্ভ কৰিছে, এই সৰু বস্তুৰ পৰা। মানুহে ভাবে লেট্ৰিন মানে কি, মানে গোটেই বিশ্বৰ মানুহে জানে ভাৰতবৰ্ষৰ মানুহ, ভাৰতবৰ্ষৰ সভ্যতাটো এতিয়ালৈকে যিধৰণে হ'ব লাগে হোৱা নাই। কথা প্ৰসংগত ক'বলগীয়া হৈছে, মেক্সিমাম ঘৰত লেট্ৰিন নাই।